এইটো এটা হেৰি মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে হ'ল। তাৰমানে এজন ভোটাৰ আছিলে যি ব্লাইণ্ড এণ্ড ইনফাৰ্ম ভোটাৰ যদি হয়, তেওঁৰ লগত এজন সহযোগী থাকে যিয়ে সহায় কৰি দিয়ে ক'ত ভোটটো দিব লাগে। তো এইজন ভোটাৰৰ ক্ষেত্ৰত কি হ'ল, তেওঁৰ লগত কোনো কম্পেনিয়ন অহা নাছিল। মানুহজন ব্লাইণ্ড, কিন্তু তেওঁক কাকো লগত লৈ অনা নাছিল। তেনেকুৱা ক্ষেত্ৰত আমাৰ ভিতৰৰ যিজন পলিং অফিচিয়েল, থাৰ্ড পলিং, তেখেতে বুজাই দিছিল যে এইকেইটা চিহ্ন আপুনি য'তে ভোট দিয়ে দিব পাৰে। তো সেইটো লৈ পেলাই কোনোবা বাহিৰৰ মানুহে এটা কনফিউজন হ'ল যে শিকাই দিছে নেকি ক'ত দিব লাগে, কিন্তু আচলতে কথাটো সেনেকুৱা নহয়। যিহেতুকে তেওঁৰ লগত কম্পেনিয়ন নাই, চামবডি উইল হেভ টু হেল্প হিম যে এইকেইটা আমাৰ চিম্বল, আপুনি য'তে দিয়ে তাতে দিয়ক। তথাপিতো মানুহৰ মনত যদি কিবা সন্দেহৰ ভাৱ উদ্ভৱ হয়, সেইটো আমি নিবাৰণ কৰাৰ কাৰণে সেই পলিং অফিচিয়েলটোকে আমি চেঞ্জ কৰি দিলোঁ অন দ্য স্পট। আছে আৰু মানুহৰ যিটো অংশগ্ৰহণ বিপুল, ইমান উৎসাহ উদ্দীপনাৰে মানুহ ওলাই আহিছে। ৰাতিপুৱা 6টা বজাত শাৰী পাতি তেওঁলোকে ভোট দিবৰ কাৰণে ৰখি আছে। গতিকে এইটো গণতন্ত্ৰৰ কাৰণে, গণতান্ত্ৰিক প্ৰমূল্যৰ কাৰণে শুভ দিশ। এনে কিমান সময় ভোটিং বন্ধ আছিলে ইয়াত বেছি সময় নহয়, অলপ সময়ৰ কাৰণে জাষ্ট মানুহখিনিক, যিটো তেওঁলোকৰ মাজত কনফিউজন হৈছিলে সেইখিনি মানুহক বুজাওঁতে 10-15 মিনিটমান সময় লাগিছে। আৰু যেতিয়া কিছুমান মানুহ থাকে অলপ মিছচিফ মংগাৰ্ছ, তেওঁলোকে এইটোকে এটা ইছ্যু বনাব খোজে যাতে শান্তিপূৰ্ণভাৱে হৈ থকা ভোটদান প্ৰক্ৰিয়াটো যাতে তেওঁলোকে বাধা দিব পাৰে। গতিকে সেইখিনি মানুহক অলপ বুজাওঁতে অলপ সময় লাগিছে, 10-15 মিনিট, এইটো নো ইছ্যু। এনে মাৰপিট কৰিছে, থাৰ্ড পলিং অফিচাৰজনক মাৰপিট কৰিছে, এতিয়া তেখেতক ইয়াৰ পৰা কিবা কৰিব চেঞ্জ কৰা হ'ল, তেখেতক চেঞ্জ কৰা হ'ল। আমাৰ জানা মতে মই এইটো আহি পেলাই যে মানুহবিলাকে কথা পাতি লৈছোঁ, ভিতৰত এইটো এজন এইটো ভোটাৰক এইটো তেখেত এইটো অনামতে এইটো আমি ভেৰিফাই কৰি আছোঁ। তো বেকাষ্ট এইটো হেৰি আছিলে ভোটাৰ, তেখেতে এইটো কিবা এইটো সুধিছে প্ৰিজাইডিং অফিচাৰ, কিবা এইটো তেখেতে বুজাই আছিলে। এইটো লৈ পেলাই এটা এলিগেশ্যন এইটো বাহিৰৰ পৰা সৃষ্টি হৈছে কি তেখেত কাৰোবাক কিবা স্পেচিফিক পাৰ্টিকুলাৰ পলিং পাৰ্টিৰ কাৰণে তেখেতে এইটো প্ৰেৰিত কৰিছে তেনেকুৱা। এইটো বস্তু আমি এইটো ইনকুৱাৰী কৰি আছোঁ, কিন্তু তাৰ পিছত এইটো হ'ল কি হুলস্থুলীয়া পৰিৱেশ হ'ল। এইটো তেখেতে এইটো চাই পেলাই আমাৰ যি আৰ্ম ফ'ৰ্চ আছে তেখেতে এটা ফায়াৰ এইটো ব্লেংক ৰাউণ্ড এইটো কৰিবলগীয়া হৈছে আৰু তেখেত পৰিস্থিতিত নিয়ন্ত্ৰণ কৰিছে। আৰু এইটো আমি এইটো DC চাহু আহিছে, মই তেখেতে কথা পাতি লৈছোঁ। এইটো নৰ্মেল ইণ্টাৰাপশ্যনৰ পিছত এইটো পলিং আকৌ আৰম্ভ হৈছে আৰু এভৰিথিং ইজ নৰ্মেল। আৰু তেখেতেটো কোৱা মতে এইটো ৰাইজৰ এইটো কনফিডেন্স কাৰণে তেখেত এইটো যি অফিচাৰৰ এগেইনষ্ট এইটো কিবা এলিগেশ্যন আহিছে তেখেতে এইটো চিজু কৰিছে, যি মই কৈছোঁ এইটো কৈছে, যি মোক এইটো মই ভেৰিফাই কৰি ল'ম। তো এতিয়া এইটো সুচাৰুভাৱে এইটো পলিং চলি আছে আৰু আমাৰ ফ'ৰ্চো আছে, আমাৰ এডিশ্যনেল SP, আমাৰ OC, এইটো চব মানুহ ইয়াত আহিছে, কণ্ট্ৰল কৰিছে, আপুনি নিজে দেখিছে। তো মোৰ মতে এইটো চব ভালে যাব লাগে। আৰু এইটো ডিউৰিং ডেট এইটো স্মল এইটো যি ইণ্টাৰাপশ্যন হৈছে, তেতিয়াও এইটো যিমান এইটো পোল মেটেৰিয়েল আছে, মই এইটো যি কথা পাতি লৈছোঁ চবৰ লগত, এইটো ইনটেক্ট আছে। তো ওভাৰঅল চিটুৱেশ্যন কেনেকুৱা হৈ আছে? ওভাৰঅল চিটুৱেশ্যন আপুনি BTADতে নিজেই দেখিছে। BTAD লৈ পেলাই যি ধৰণে মানুহবিলাকৰ ভাৱ থাকে আপুনি নিজে দেখিছে। ফাৰ্ষ্ট ফেজ এইটো পলিং হৈছে, এটাও ঠাইত ৰিপল হোৱা নাই। ছেকেণ্ড এইটো ফেজ এতিয়া হৈ আছে, ক'তো আপুনি যি ধৰণে এইটো মানুহবিলাক ৰুমাৰ ওলাই এইটো BTAD আপুনি নিজে এইটো ইয়াতে ঘূৰি আছে, নিজে দেখি আছে কি চব বস্তু এইটো এভৰিথিং ইজ ইন অৰ্ডাৰ। আৰু এইটো আমাৰ প্ৰত্যেক ঠাইত আমাৰ বহুত মেছিভ ডিপ্লয়মেণ্ট আছে। প্ৰত্যেক পলিং চেণ্টাৰত আমি আৰ্মড পাৰ্টি দিছোঁ এভৰিৱেয়াৰ। এইটো কোনো পলিং চেণ্টাৰ আপুনি, আৰু তাৰ বাহিৰত এইটো আমাৰ যিমান অফিচাৰ আছে, ইভন মই চব ফিল্ডত ঘূৰি আছে, য'তে এইটো অকণমান কিবা হেৰি হয় লগে তাতে পাৰ্টি পাই যায়। তো BTADতে আমি কনফিডেণ্ট কি এইটো ইলেকশ্যন উইল বি ফ্ৰী, ফেয়াৰ এণ্ড উইদাউট এনি ইনচিডেণ্ট। এটা সেনসিটিভ পলিং ষ্টেচন আছিল নেকি? কাৰণ ইয়াত এক্স NTF লিডাৰ এটা কথা আছে কি আমি এইটো
বহুতখিনি পলিং সেন্টার আমার এটু নিজের এটু এটা ইন্টারনাল সুবিধা কাৰণে কিছুমান এটু আমি চিহ্নিত কৰি থৈছোঁ কিন্তু তথাপি মই যি আপোনাক কৈছোঁ কি আমাৰ যিমান পলিং সেন্টার আছে আমি প্ৰত্যেকত এটু আৰ্মড ফোর্স দিছোঁ তো সেইকাৰণে আপুনি সেন্সিটিভ বা নন সেন্সিটিভ বা কম্পেৰেটিভলি সেফ যি কয় সেইটো তো ভিত্তিহীন হৈ যাব কাৰণ when you are giving armed component at all the polling center প্ৰত্যেক সেন্টাৰত আপুনি আৰু সেম ফোর্স পাব ঠিক আছে না তো আমি সবই পোলিং সেন্টার আমি আমার ফালার পৰা সেন্সিটিভ বলি ধৰিছোঁ এই কাৰণেই তো প্ৰত্যেক ঠাইতে আমি এটু আৰ্ম ফোর্স দিছোঁ কি হৈছিল আচলতে ঘটনাটো কথাটো একো হোৱা নাই অলপ অল্ড এজৰ মানুহ আছিল তো আহিছিলে আৰু আহি পেলাই ভোট দিওঁতে তাৰমানে অলপ ভোটাৰ কোনোবা পিনে যাব লাগে তো যোৱাৰ সময় অলপ অসুবিধা হয় যেনিবা বুঢ়া মানুহ তো জাষ্ট তাত পলিঙে গৈ পেলাই কৈছিল আৰু এনেকৈ যাওঁ ভিতৰত সোমাওঁ আন্ধাৰ আছিল তো দেখা পোৱা নাই ইয়াত যিকোনো এটা কিবা চাই পেলাই যদি যোনটো পচন্দ হয় তাতে কিবা কৰক আৰু মাৰধৰ হৈছে নেকি হেঁচা আহিছে অলপ হৈছে আৰু দুখ পাইছে মানুহজন নাই বিশেষ এনেকুৱা পোৱা নাই মানুহজনৰ নাম কি আছিল সূৰ্য বসুমতাৰী সূৰ্য বসুমতাৰী থাৰ্ড পলিং আছিলে থাৰ্ড পলিং আৰু তাৰপিছত কি হ'ল এতিয়াতো এইটো নৰ্মেল আমাৰ আৰম্ভ হৈছে এতিয়া আকৌ গুলি ফুটাইছিল নেকি এনেকৈতো ক'ব নোৱাৰিলোঁ ময়ো অলপ মেডিকেল এছিষ্টেণ্ট দিয়া হৈছে নেকি নাই একো দিয়া নাই আছে আৰু বন্ধ হৈ আছিল কিমান সময় এই বন্ধ যে ধৰক 10:15 বজাত বন্ধ হ'ল আৰু এই যে ধৰক এই 10:50 আকৌ আমি ৰিজিউম ৰিষ্টাৰ্ট কৰিলোঁ আকৌ কেইটা বজাত হৈছিলে ইনচিডেণ্টটো ইনচিডেণ্টটো ধৰক 10:15 মানত 10:15 AM মুখত গুচা দিয়া হৈছিল মুখতো গুচা দিছিল নেকি এইটোতো নহ'ল এনেকৈ আৰু মই আৰু এই আঁতৰত আছিলোঁ তো আহি পালোঁ আৰু আহি পেলাই পৰিৱেশটো চালোঁ তাৰ মুখটো চালো অলপ ৰক্ত ওলাইছে তো অলপ কিবা হ'ব পাৰে এইটো বিশেষকৈ মই এজনক আকৌ নিয়োজিত কৰা হৈছে মই নিয়োজিত কৰা নাই এতিয়া বহি আছে মই আছোঁ নতুন কোৱা হৈছে আহি পাব আৰু আহিব আৰু এতিয়া প্ৰিচাইডিং ডিউটি কৰি আছে আৰু ময়ো আছোঁ ছেক্টৰ হিচাপে আৰু মই এতিয়া ইয়াৰ পৰা আঁতৰিব পৰা নাই আৰু মোৰ সেইটো এটা পিএছ আছে মই এতিয়া গোটেইকেইটা ছাইড ঘূৰিব লাগে আৰু আমি টাইম আমি ৰিপৰ্ট দি থাকিব লাগে আৰু পাৰ্চেণ্টেজটো আৰু এতিয়া মোৰ বহুত খেলি মেলি চলি আছে মই ইফালে চাব লাগিব না গোটেই এৰিয়াটো চাম আৰু পাৰ্চেণ্টেজটো এতিয়া ওলাই আছোঁ আৰু এতিয়া চিটুৱেশ্যন এটা নৰ্মেল এতিয়া চিটুৱেশ্যন নৰ্মেল আৰু বাকী তিনিটা পিএছ আছে ইয়াত 85, 86, 87 এটা 85 দত্তপুৰ LP স্কুল ৰাইট ছাইড আৰু এইটো গণ্ডগোল হোৱাটো 85 দত্তপুৰ LP স্কুল ৰাইট ছাইড বাকী দুটাতো আৰামত চলি আছে একো অসুবিধা হোৱা নাই নৰ্মেল চলি আছে আৰু তাতে অলপ হৈছে আৰু মিছ আণ্ডাৰষ্টেণ্ড অলপ আৰু একো নাই এতিয়া নৰ্মেল আৰু চিটুৱেশ্যনটো আৰু আমাৰ আৰু পুলিচ অফিচাৰবিলাক আহি গ'ল টাইমত ময়ো আহি পালোঁ চাই যিমান পাৰোঁ আমি